আজি আমি ভিজিআৰৰ লেণ্ড পাট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছে আমি দুখন গাঁৱত দিয়া হ'ল ইতিমধ্যে আৰু আমি চিৰিয়েলি দি যাম আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ জাষ্ট তো আমাৰ হাতত বৰ্তমানলৈকে কিমান 483 পাট্টা লেণ্ড আহি পাইছে আমি এই 2 এদিনতে সকলোৰে দিয়া হ'ব তো আমি আশা ৰাখিছোঁ সকলোৱে মানে এই লেণ্ড পাট্টা পোৱাত যথেষ্ট সুখী হৈছে কাৰণ আমাৰ বহুত দিন ধৰি বসবাস কৰি অহা যি ৰাইজে যদিও ঘৰ বনাইছিল নিজা পাট্টা মাটি নাছিল আৰু আজি এইখন আমিও সন্তুষ্ট হৈছে দিব পাৰ আৰু ৰাইজেও সন্তুষ্ট হৈছে তো ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিটিআৰ চৰকাৰৰ প্ৰমোদ ছাৰৰ লগতে তেওঁলোকৰ যিমানখিনি গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টত মানুহ আছে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিমানখিনি ষ্টাফ আছে আৰু যিবিলাক এই মাটি হোৱাত বা মাটি পাট্টা পোৱাত যিমানখিনি আমাৰ কৰ্মী লাগিছে ষ্টাৰ্টিঙৰ পৰা আজিলৈকে তো সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আমি আশা কৰিছোঁ লেণ্ড পাট্টা পোৱাৰ পিছত লাহে লাহেকৈ আমাৰ মাজত উন্নতি হ'ব ৰাইজে স্থায়ীভাৱে সমাধান এটা পাই গ'ল এইটো সকলোৱে সুখী হ'ব তো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো বহুত শলাগলবীয়া কথা তো ইয়াৰ পিছত আমি অহাকালি আৰু পৰীক্ষাৰ ভিতৰত আমাৰ মথনগুৰি সমষ্টিত দিব আৰু খালবাৰীতো দিব লগা আছে তো চিৰিয়েলি আমি 1-2 দিনতে শেষ কৰিম অহাকালি খালবাৰীত বৰি আৰু ভাটপুখুৰী আৰু এই দুটা দিয়া হ'ব নেক্সট হয় কাইলৈ দিম ইয়াৰ পিছত আমি অক্সিগুৰি আমাৰ মথনগুৰি পাৰ্টৰ অক্সিগুৰি আৰু কাজিয়ামাটি আৰু বাৰাপেটা তেনেকুৱা জেগাত আমি দি দিম বাকীবিলাক আহি আছে কাৰণ এতিয়া খুব কামটো ভিৰ হৈছে অফিচতো তো আমি আশা কৰিছোঁ সকলো পাই যাব যিমানখিনি আবেদন কৰিছে তেওঁলোকে পাই যাব